ছাত্ৰ-ছাত্ৰীসকল খৰে আৰম্ভ হোৱা যুক্তাক্ষৰ সাধাৰণতে আমি দুটা পাওঁ মানে সেই দুটা যুক্তাক্ষৰৰ চিনাকি হ'ম আৰু সেই যুক্তাক্ষৰবোৰৰ সহায়ত আমি দুটাকৈ শব্দ গঠন কৰোঁ আহা খ যোগ ৰ খৰে খ্ৰ খৰে খ্ৰ তাত দীৰ্ঘইকাৰে খ্ৰী মূৰ্ধন্য ক্ষয়টো আস্ত তাত আকাৰ দন্ত্য ন খ্ৰীষ্টান হয়নে খৰে খ্ৰ তাত দীৰ্ঘইকাৰ ৰেখ্ৰী মূৰ্ধন্য ক্ষয়টো আস্ত তাত আকাৰ বৈদে আব্দ খ্ৰীষ্টাব্দ হয়নে ইয়াত কিন্তু কেবাটা এটা দুটা তিনটা যুক্তাক্ষৰ আছে নহয়নে এই মূৰ্ধন্য ক্ষয়টো আস্ত এটা আমি পিছত শিকিম বৈদে আব্দ এটা আমি পিছত শিকিম দেই হয়নে ইয়াত চোৱা মূৰ্ধন্য ক্ষয়টো আস্ত এটা পিছত শিকিম ঠিক আছে এতিয়া কেৱল তোমালোক ইয়াত এটো বেছি মন দিবা খৰে খ্ৰ হয়নে খৰে খ্ৰ তাত দীৰ্ঘইকাৰ মূৰ্ধন্য ক্ষয়টো আস্ত তাত আকাৰ হয়নে দন্ত্য ন খ্ৰীষ্টান খ্ৰীষ্টাব্দ আকবাৰ কৈ দিছো খ যোগ ৰ খৰে খ্ৰ খ্ৰীষ্টান খ্ৰীষ্টাব্দ ঠিক আছে তাৰ পিছত খ আৰু ইয় হয়নে খ যোগ ইয় খটিয়কাৰে ক্ষয় হয় নহয় খটিয়কাৰে ক্ষয় তাত আকাৰ ৰেখ্যা তথ্যসইকাৰে টি খ্যাতি বথ্যসইকাৰে বি খটিয়কাৰে ক্ষয় তাত আকাৰ ৰেখ্যা ত বিখ্যাত হয়নে আকবাৰ চোৱা খ যোগ ইয় খটিয়কাৰে ক্ষয় তাত আকাৰ তথ্যসইকাৰে টি খ্যাতি বথ্যসইকাৰে বি খটিয়কাৰে ক্ষয় তাত আকাৰ নিন্ত্যাত বিখ্যাত হয় নহয় তেনে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই খৰ দুটা যুক্তাক্ষৰ ভালদৰে শিকিবা আৰু মই কেৱল দুটা কৈহে মই ইয়াত শব্দ লিখিছো তোমালোকে খৰে খৰৰ হয়নে খৰে খৰৰে আৰম্ভ হোৱা বা খৰে খৰ যুক্ত তোমালোকে আৰু বহুত শব্দ তোমালোকে বিচাৰিলে লিখিবলৈ চেষ্টা কৰিব ঠিক আছে আহা এতিয়া আমি এই যুক্তাক্ষৰসমূহ সুন্দৰ হাতৰ আখৰেৰে শুদ্ধ পাকেৰে লিখিবলৈ চেষ্টা কৰোঁ চাই যাবা দেই খ যোগ ৰ সমান খৰে খ্ৰ হয়নে এতিয়া খৰে খ্ৰ দি আমি কি শব্দ গঠন কৰিছিলো খৰে খ্ৰ দীৰ্ঘইকাৰে খ্ৰী মূৰ্ধন্য ক্ষয়টো আস্ত তাত আকাৰ দন্ত্য ন খ্ৰীষ্টান কৰিছিলো খ্ৰীষ্টপূৰ্ব খৰে খ্ৰ হয়নে তাত দীৰ্ঘইকাৰে খ্ৰী মূৰ্ধন্য ক্ষয়টো আস্ত তাত আকাৰ বৈদে আব্দ খ্ৰীষ্টাব্দ হয় নহয় আৰু আমি চাইছিলো খ যোগ অন্তস্থয় খত ইয়কাৰে ক্ষয় হয় না খত ইয়কাটো আৰু ধুনীয়াকৈ দিওঁ খত ইয়কাৰে ক্ষয় ঠিক আছে এতিয়া কি লিখিব পাৰো খ্যাতি খটিয়কাৰে ক্ষয় তাত আকাৰ তথ্যসইকাৰে টি খ্যাতি বথ্যসইকাৰে বি বথ্যসইকাৰে বি খটিয়কাৰে ক্ষয় তাত আকাৰ দন্ত্যাত বিখ্যাত হয়নে তেন্তে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এনেকৈ লিখিবা দেই আৰু বাৰে বাৰে পঢ়িবলৈ লিখিবলৈ তোমালোকে চেষ্টা কৰিবা ঠিক আছে পৰৱৰ্তী ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম